আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ এই ভিডিঅ'টোৰ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো দবাই কাষত থকা ঘণ্টাটো দবাই অলপ ক্লিক কৰি লওক আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। ধন্যবাদ। ঘৰত এটা পইচা নাই, বাজাৰ হাজাৰ একো নাই, কম বেয়ালৈ যাব নোৱাৰে। কালি মোৰ বেগটো চিংচি স্কুলৰ পৰা আহি থাকোঁতে বেগ এটা আনি দিবি, নহ'লে কালি স্কুলত নাযাওঁ মই। মোৰ কালি চেন্দেল চিংচি মোকো গধূলি আনি দিবি দেই। চেন্দেল আনতে খোলাক বদালি আরে তুমি এখন নাই না হিসাব হিসাব মোক দি আছে দি পয়সা তো হাতত নাই হেন্দক বেগ লাগে স্যান্ডেল লাগে চাও হেন্দক মই নে নেহৰুৰ তাতে নে আদাৰ তাতে পইচা আসলো নেহৰুৰ তাতে নেকি ৰ মোৰ এটা কথা মনত পৰছি মই এটা মানে 5000 টাকা দিছিলো আই কি ঘৰত এটা পইচা নাই বেলেগক 5000 টকা দিবা গৈছি এ বহুত বছৰ হ'ল মই পইচা ৰাখানতে দিছিলো এমাই জেনাই ৰ ধাৰে দিছিলো মই দাখি মোক দি যাম বুলি কৈছিল মানুহ পইচা দা পিছ দিনা বকুজ বেয়া যায় আমাৰ বা পাৰি গেছি ইতিয়া যাকে পইচা দিছিল লৈ আও এ ইতিয়া যাবা নৰা দে বহুত দূৰ না চিনি চিনি নাপা ক'ত বা ঘৰ কালি পুৱাই যাম দে কান্থে মই যাম দে তোৰ লগত কি বেটা আমাক পইচা আনদা কালি খুতে মুলে লইম দে যাবি দে এ বহে ৰলা এ চলে আছি দে আমাই দে খসা চিনি পা ক'ত বা ঘৰ খুশিদা যেটা জল দে তো নেতে যা দেৰি কৰিবা নালাগে এখন দি যা চেনিমাই দুৱাৰ যাই কিনে গৰমাত ধৰি কিনে খুতে মুলে গতাই লৈ দি মাইতাই টেনশন লালবি যাই কিনে তাক দুটার মই বাগে ধরা দি হই না তো হয় দে আমার পয়সা নিতে খবরে নাই আজি তাক এরাত নাই হই না তো জলটা দে হ'ব দে বাকে দি দো ইচ্ছা দেৰি হ'ল মই যাও দে বাই বাই যা হওয়ার দেবি
কি ঘৰ মই বহুত দিন চিনি আনা এবাকে চিনি নাপাওঁ এইটোৱে হ'ব দেই এইটো নহয় নেকি কিনিয়া মই সুধিলোঁ কোনেও ক'বাই পাৰা নাই বোলে ঘৰটো চিনি আছে বাইদেউতো সুধিছাচোন চিনি পাব বাইদেউ আপুনি নেহুৰহঁতৰ ঘৰটো চিনি পায় নেকি হে অ নৰু নাই মই চিনি নাপাওঁ আগত যাই সুধক হেই চালা কোনেও চিনি নাপায় যাওঁ আমি যাওঁ আছোঁ গধূলি হ'লে চিনি মাই আৰু অলপ আগত দেখি যাওঁচোন তাতে কোনোবাই চিনিয়ে পায় নহ'লে দুটো যাবা ভোক লাগছি মোৰ এই এখেতে চিনি পায় নেকি মই লাহেকৈ সুধিছোঁ আৰু দাদা অলপ মাত দিয়কচোন কিবা ক'ব লগা আছিল নেকি আপুনি নহৰু বৰুৱাৰ ঘৰটো চিনি পায় নেকি মইতো নেহৰু বৰুৱাৰ ঘৰ চিনিয়ে নাপাওঁ এক জ্বালাই দেওৰক নামত নেহৰু বৰুৱাহঁতৰ নেকি হয় দাদা দিনটো সুধি পাইছিলোঁ ক'তনো ঘৰটো তোমাৰ মজটো ভোক লাগছি ৰ ইয়াৰ বেটাৰ ঘৰটো পাবা হৈছোঁৱে তাৰ ঘৰ পালে তোক দগৰি খুৱাই লৈ যাম তই এতিয়া ভালকৈ থাকচোন ঘৰটো বা ক'ত চাই লওঁ কওকচোন আপুনি আমি কৈ দি যাম নহৰু বৰুৱাহঁতক যাব ন হয় দাদা কৈ দি যাম কওক এতিয়া দকচোন কওক কৈ দি যাম আপুনি এটা কাম কৰিব আই দি যাব যাই থাকিম ন আপুনি এপানে গেলে আৰু এটা সৰু ৰাস্তা পাব তাৰ পৰা যাই আপুনি তিনিটা ৰাস্তা পাব আপুনি প্ৰথমটো দিও নহ'ব ছেকেণ্ডটো দিও নহ'ব তাৰপিছত কওকচোন তাৰপিছত আপুনি 3 নম্বৰ এটা ৰাস্তা পাব আপুনি এইটো দি লাহেকৈ সোমাই যাব তাৰপৰা নহৰু বৰুৱাৰ ঘৰটো পামেই না তাৰ পৰা আপুনি আৰু অলপমান যাব যাই ফেলে 3খন আপুনি লোহাৰ গেট পাব তাৰে আপুনি 1 নম্বৰ খানি দিও নাচব 2 নম্বৰ খানি দিও নাচব তাৰে পিছত আপুনি 3 নম্বৰ খানি দি লাহেকৈ সোমাই যাব এই ঘৰ পালোৱে আমি আৰু নহয় আপুনি আসাম টাইপৰ 3টা ঘৰ পাব আপুনি কিন্তু প্ৰথম ঘৰটোতো নোহোমাব ছেকেণ্ড ঘৰটোতো কিন্তু নোহোমাব 3 নম্বৰটোৰ কাষত ৰখি ল'ব এই তাড়াতাড়ি কওক আমি সলকান্তে যাব লাগে গধূলি হ'ল হয় ৰ'ব আপুনি তাতে 3খন দৰ্জা পাব তাৰে প্ৰথমখন নুখুলিব ছেকেণ্ডখনো নুখুলিব 3 নম্বৰখন খুলি কিনে লাহেকৈ সোমাই যাব খাটাং ন এইবাৰ তাৰমানে নহৰুৰ ঘৰটো পামেই নহয় আপুনি 3টা আলমাৰি পাব প্ৰথমটো নুখুলিব ছেকেণ্ডটো নুখুলিব 3 নম্বৰটোহে খুলিব বাপৰে বাপ তাৰমানে এইবাৰ মই পইচাৰ ঘাটিয়ে পাম নহয় আপুনি এইটো খোলাৰ লগে লগে 3টা দয়াৰ পাব তাৰে প্ৰথমটোও নুখুলিব ছেকেণ্ডটোও নুখুলিব 3 নম্বৰটো লাহেকৈ খুলিব খোলাৰ লগে লগে তাৰমানে মই গোটাই সুতে বোলে পইচা পাম নহয় তাতে এখন গীতে আছে এখন লাহেকৈ ওলাই আনিব কৃষ্ণ তাৰ পাছত মই গীতেখনত থাপত খাই কৈছোঁ মই নেহৰুৰ ঘৰ চিনি নাপাওঁ চালা তই কি অহত মানুহে তোৰ দৰে মোক ফাল্টু বুলি ভাবিছা নেকি চালা ই মোক গধুৰ কৰি মাৰিলা খাই আজি মই কিৰো মাৰিব পাওঁ চলি মোৰ চলটো বাগাত দি আছে ইয়াই চালা তোৰ কথা শুনি চলি তোক কি গৈছে এতিয়া মই দাঙি নিব লাগব আপোনাৰ কথা শুনিয়ে চলি টোপনি আছে যাক আপুনি এতিয়া আপোনাৰ আপিটোক ঘৰত লৈ যাওক
চলি যাও যাও দিনটি নাই মল্লো যাও